সেকেন্ড সেমৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কেমিষ্ট্ৰি যে বহুত ভেৰি ভেৰি ইম্পৰ্টেণ্ট দ্বিগোষ্ঠী মৌলৰ যিবিলাক চুম্বকীয় ধৰ্ম আছে প্ৰথমে আমি পৰীক্ষাত এইটো আহিব পাৰে যে অনুচুম্বকীয় পদাৰ্থ আৰু উপচুম্বকীয় পদাৰ্থ কাক বোলে এইটো আহিব পাৰে বা পাৰ্থক্য আহিব পাৰে বা চুম্বকীয় লিখিব দিয়ে যে তেনেকৈ অনুচুম্বকীয় পদাৰ্থ যিবোৰ পদাৰ্থ চুম্বকীয় দ্বাৰা অতি প্ৰবলভাৱে আকৰ্ষিত হয় তাক অনুচুম্বকীয় পদাৰ্থ বোলে ইয়াত ডি অৰবিটেলত অযুগ্ম ইলেক্ট্ৰন থাকিব লাগিব আৰু অপচুম্বকীয় কাক বোলে যিবোৰ পদাৰ্থ চুম্বকৰ দ্বাৰা অতি প্ৰবলভাৱে বিকশিত হয় তাক অপচুম্বকীয় পদাৰ্থ বোলে ইয়াত ডি অৰবিটেলত যুগ্ম ইলেক্ট্ৰন থাকিব লাগিব আৰু চুম্বকীয় ভেৰামক আমি সূত্ৰটো জানো এইটো হয় যে মিউ ইকুৱেল টু ৰুট অভাৰ এন অফ এন প্লাছ 2 ঠিক আছে আৰু বি এম মানে হৈছে তোমাৰ বৰ মেগনেটিক ঠিক আছে চুম্বকীয় ভেৰামক ডি অৰবিটেলত থকা অযুগ্ম ইলেক্ট্ৰন সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে চুম্বকীয় যেতিয়া ভেৰামক আছে ভেৰামক যদি উলিয়াব দিয়ে তেতিয়াহ'লে এই ভেৰামক টকাৰ ওপৰত নিৰ্ভৰ কৰে ডি অৰবিটেলৰ ওপৰত নিৰ্ভৰ কৰে ডি অৰবিটেলৰ যুগ্ম